हेलो गाइज रिमनिमकल डायरी चेनेলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া এটা কবিতা আবৃত্তি কৰিম। সেই কবিতাটো মই নিজে লিখিছিলোঁ ক্লাছ 8ত থাকোঁতে। সেই কবিতাটো মই ভাবিছিলোঁ যে আমাৰ যেতিয়া বিদায় সভা হ'ব তেতিয়া সেই কবিতাটো আবৃত্তি কৰিম। কিন্তু সেই টাইমত যেতিয়া আমাৰ বিদায় সভা হৈছিলে তেতিয়া মোৰ মনটো বহুত বেয়া হৈ আছিলে। সেই সময়ত মই কবিতা এটা আবৃত্তি কৰিম বুলি ভাবিবই পৰা নাছিলোঁ। তাৰপিছত এই কবিতাটো আবৃত্তি কৰা নহ'লে আৰু মই এতিয়া আবৃত্তি কৰিম। এই কবিতাটো আমাৰ সুনীলকৰ গজেন বৰুৱা লগতে মোৰ মা পাপা আৰু আমাৰ ছাৰ বাইদেউক লৈ পেলাই লিখিছিলোঁ। কবিতাটোৰ নাম হৈছে বিদ্যালয়ৰ মায়া। সৰুতে দৰকাৰ মা দেউতাৰ, ডাঙৰত দৰকাৰ জ্ঞান শিক্ষাৰ। পিতৃ মাতৃয়ে দিয়ে আমাক আচাৰ ব্যৱহাৰ, শিক্ষাগুৰুসকলে দিয়ে আমাক জ্ঞানৰ ভাণ্ডাৰ। পিতৃ মাতৃক কৰোঁ আমি যিমান সন্মান, শিক্ষাগুৰুসকলকো দিওঁ আমি তেনে সন্মান। পিতৃ মাতৃয়ে দিয়ে আমাক জীয়াই থকাৰ সাহস, শিক্ষাগুৰুসকলে দিয়ে আমাক আগবাঢ়ি যোৱাৰ আদৰ্শ। যেনেদৰে পাহৰিব নোৱাৰোঁ পিতৃ মাতৃক, তেনেদৰে পাহৰিব নোৱাৰোঁ শিক্ষক শিক্ষয়িত্ৰীক। নিস্বাৰ্থ এৰি পিতৃ মাতৃয়ে কৰে আমাৰ জীৱন উজ্জ্বল, সেইদৰে গালি দি হ'লেও শিক্ষক শিক্ষয়িত্ৰীয়ে কৰে আমাৰ জীৱন উজ্জ্বল। পাহৰিব নোৱাৰোঁ এই শিক্ষক শিক্ষয়িত্ৰীসকলক, পাহৰিব নোৱাৰোঁ এই বিদ্যালয়খনক। মই এই বিদ্যালয়খন বিচাৰিম বাৰম্বাৰ, মই এই বিদ্যালয়খনক বিচাৰিম প্ৰতিবাৰ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু যদিও বেয়া লাগে তেনেহ'লে ডিছলাইক কিন্তু নকৰিব। থেংক ইউ।